আটাইৰে আপোনালোকৰ সহযোগ কামনা কৰিছোঁ আৰু এই হক পালন কৰাৰ ক্ষেত্ৰত আমাক কিছু নিৰ্দেশনাও দিয়া হৈছে, যেনে ভোজ ভাত খোৱাটো বা আনন্দ বিনোদনৰ কাৰ্যসূচী বা অন্য সম্পৰ্কীয় সভা সমিতি এই 3 দিনৰ কাৰণে বাৰণ কৰা হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বা তেওঁৰ কাৰণে যিখন শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে যি সভা সমিতি সেইবিলাক হওক, সেইবিলাকত বাধা নাই, কিন্তু অন্য সম্পৰ্কীয় এইবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ যিবিলাক কাৰ্যসূচী আছিল সকলো কাৰ্যসূচী স্থগিত ৰখা হৈছে। তাৎক্ষণিকভাৱে যোৱাকালি আমাৰ পৰীক্ষাসমূহ আজিৰ যি পৰীক্ষা আছিলে সেইবিলাকো স্থগিত ৰাখিছে। এতিয়া পৰৱৰ্তী সময়ত আমি অহাকালিলৈকে গম পাম তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কেতিয়া হ'ব আৰু ক'ত হ'ব। গতিকে ৰাইজৰ সহায় সহযোগিতা আমি সকলো সময়তে কামনা কৰিছোঁ। ধন্যবাদ।